3-4জন আছে তামোলপুৰত তো ইয়াৰ ভিতৰত ময়ো আছোঁ তো দলে যদি বিচাৰে যে ময়ো সঠিক কেণ্ডিডেট হয়তো দি দিব পাৰে নাই মই জ্ঞাত হয় মানে এইকাৰণে মই সুধিছোঁ আপোনালোকে কিমান জ্ঞাত চ' ইটোৰ ওপৰত আমি অহাকালি আলোচনা কৰিম আপোনালোকৰ তাত কি সংবাদ আছে সূত্ৰকা অনুসাৰ কওক সূত্ৰকা অনুসাৰ নাজানে আমাৰ লোকসভাৰ সাংসদ গৈছিল লোকসভাৰ সাংসদে আনিছে আৰু অহাকালি গধূলি আমি বিতংকে কথা পাতিম আৰু অহাকালি আমি মিডিয়াক কৈ দিম এই কথাটো পাতি আছোঁ BTC অঞ্চলৰ যিটো ডেমোগ্ৰাফি ইয়াত বড়ো পপুলেশ্যন আছে ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন মাইনৰিটি আছে ভাল পপুলেশ্যন আদিবাসী আছে বহুত ভাল পপুলেশ্যন আৰু আমাৰ বেংগলী আছে অসমীয়া আছে কোচ ৰাজবংশী আছে সব জনগোষ্ঠীৰে ইয়াতে পপুলেশ্যন আছে জনগাঁথনি আছে সবৰো চিন্তাবিলাক বেলেগ বেলেগ সব জনগোষ্ঠীৰ ইছ্যুবিলাক বেলেগ বেলেগ চ' এই গোটেই কথাটো লৈ পেলাই আমাৰ দলত আমি খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছোঁ আৰু সুস্থিৰভাৱে আমি সিদ্ধান্তটো ল'ব বিচাৰিছোঁ যে ৰাইজে বিচৰা নিচিনা কেণ্ডিডেট ৰাইজে বিচৰা নিচিনা সিদ্ধান্ত এইবিলাক লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ কাৰণ UPPL দল হিচাপে আমাৰ 40টা পৰিষদীয় সমষ্টি আছে তাত আমাৰ দল আছে আমাৰ 445টা প্ৰাইমাৰী আছে তাত VCDC তাত আমাৰ দল আছে আৰু প্ৰায় 3200 বুথ আছে তাতো আমাৰ ধুনীয়াকৈ আমাৰ কমিটিবিলাক কাম কৰি আছে তো এই কাৰণে আমাৰ সবেই বিচাৰে যে 15টাত খেলিব লাগে আৰু অনাগত দিনত UPPL দলটো শক্তিশালী কৰি লৈ যাব লাগে মই শুভেচ্ছা জনাইছোঁ তেখেতক দলতো আৰু আহে যায় তেখেতে নিজৰ দলত ঘূৰি গৈছে কিবা এটা মনোমালিন্য হৈছিলে চাগে লিডাৰবিলাকৰ মাজত আহিছিলে আমাৰ তাত তেনেকুৱা দলত অহা যোৱা কৰি আছে অসমতো দেখিছোঁ ভাৰততো দেখিছোঁ এইবিলাক আৰু বহুত বেছি দলৰ কাৰণে চিন্তা কৰিব লগা বা কিবা বিষয় নহয় এনেকুৱাবিলাক সদায় দৈনন্দিন ঘটনা ভালে হৈছে এতিয়া আমাৰ গোটেই তথ্যটো লৈ গ'ল ইটোৰ ওপৰত তেখেতে এটা থেচিছ লিখক PhD লওক UPPLৰ ওপৰত ৰিচাৰ্চ কৰি PhD লওক সেইটোকে বিচাৰিছোঁ মই ইতিমধ্যে ৰাজ্যসভাৰ আসনৰ কাৰণে মনোনয়ন দাখিলৰ কাৰণে আপোনালোকে পত্ৰ সংগ্ৰহ কৰিছে সেই সময়তেই কামৰূপত ব্যাপক চৰ্চা চলিছে আপুনি যদি ৰাজ্যসভাত যায় কি হ'ব ৰাইজৰ ভোটাৰ ৰাইজৰ কি হ'ব ইতিমধ্যে BPFৰ প্ৰাৰ্থীও নিদিয়ে বুলি আমি শুনিছোঁ সেই সূত্ৰে গম পোৱা মতে বিশ্বজিৎ দৈমাৰীয়ে ইয়াত NDAৰ তাৰমানে প্ৰাৰ্থী হ'ব গতিকে সেই ক্ষেত্ৰত কি হ'ব UPPLৰ তামোলপুৰৰ প্ৰাৰ্থী থাকিব সেইটো আপোনালোকে একদম নিশ্চিত থাকক আৰু UPPLে এই অঞ্চলৰ ৰাইজক কেতিয়াও এৰি নিদিয়ে ৰাইজক লৈয়ে আমি ওলাইছোঁ ৰাইজৰ কাৰণে ওলাইছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছোঁ তো গতিকে ৰাইজৰ লগত সদায় আছোঁ যোৱা সময়ত আমি বহুতখিনি কাম কৰিলোঁ ইয়াত মেডিকেল কলেজ হ'ল বহুত আন্তঃগাঁথনি হ'ল বিভিন্ন ডিষ্ট্ৰিক্টত আন্তঃগাঁথনি হ'ল শান্তি আহিল গতিকে বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আমাৰ মানে মা দেউতা দাদা ভাই ককাই চ' আমি এই ৰাইজক এৰি পেলাই ক'তো নাযাওঁ আৰু এনেকুৱা কোনো পলিটিক্স কৰাৰ দৰকাৰ নাই য'ত ৰাইজৰ লগত নাথাকি পেলাই কাম কৰে ৰাইজৰ লগত থাকিহে কাম কৰিম থেংক ইউ